নমস্কাৰ বিউটিস্কিটchen চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালেই আছে আৰু নিজ নিজ ঘৰত সুৰক্ষিত আছে। আজি মই আপোনালোকলৈ লৈ আহিছো কঁঠালৰ সবজি, এটা টেষ্টি ৰেচিপি। ভিডিঅ' দিয়া কেইদিনমান দেৰি হ'ল, এটো বাৰু অলপ দিন আগতে বনাই থোৱা ভিডিঅ', কিন্তু দিয়াহে হোৱা নাছিলে। এতিয়া কঁঠাল প্ৰায় পকিবলৈ লৈছেই, তথাপিও ভাবিলোঁ ভিডিঅ'টো আগবঢ়াই দিওঁ। এতিয়া মোক কঁঠালৰ সবজি বনাবলৈ লাগিব কি কঁঠাল, হয়নে? কেঁচা কঁঠাল। এয়া এটা সৰু সাইজৰ কঁঠাল হয়, মই লৈ লৈছোঁ আৰু এয়া দেখুৱাই দিছোঁ, এনেদৰে কাটিব লাগিব। আপোনালোকে যিকোনো সাইজৰ কঁঠাল ব্যৱহাৰ কৰিব পাৰে। মই এটা সৰু সাইজৰ কঁঠাল লৈছোঁ আৰু মিডিয়াম সাইজৰ আলু এটা তেনেদৰে কাটি ল'লোঁ আৰু লৈছোঁ এয়া পানী, দিলোঁ নিমখ আৰু মই এতিয়া কঁঠালখিনি বইল কৰিব লাগিব, কাৰণ কঁঠালৰ বহুত আঠা থাকে, জানেই চাগে সকলোৱে। এনেদৰে এবাৰ হেতাখন ব্যৱহাৰ কৰি মই লৰাই লৈছোঁ আৰু মই এতিয়া এইখিনি বইল কৰিম কঁঠালখিনি। লগতে মই হালধিও দি দিলোঁ, দেখুওৱা নহ'ল বাৰু। এয়া মই কঁঠাল বইল কৰি ল'লোঁ পানী, নিমখ আৰু হালধি দি। ভাঙি দেখুৱাইছোঁ। এনেদৰে যদি হাতাখন ব্যৱহাৰ কৰি ভাঙি চাব, যদি ভাঙি যায় তেতিয়াহ'লে কঁঠাল বইল কৰা হৈ যাব। মোৰ কঁঠাল বইল কৰি হৈ গ'ল আৰু মই এতিয়া এনেদৰে বাতি এটাত উলিয়াই লৈছোঁ। দেখিছেনে গৰম হৈ আছে, সেইকাৰণে ধোঁৱাও ওলাই আছে। এতিয়া মই লৈছোঁ বাকীখিনি সামগ্ৰী। এয়া এটা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে কাটি ল'লোঁ দীঘলীয়াকৈ আৰু নৰসিংহ পাত লৈছোঁ অলপমান। এয়া আদা নহৰু পেষ্ট খুন্দি ল'লোঁ আৰু এয়া শুকান জলকীয়া 4টা। আপুনি যদি জ্বলা নাখায় তেন্তে কাশ্মীৰী ৰেড চিলিও ল'ব পাৰিব। এয়া হৈছে ডালচেনি, লং, ইলাচি আৰু তেজপাত 2 খিলা। এইখিনি সামগ্ৰী আপোনালোকে লৈ ল'ব। এইবাৰ মই গেছত পাতিলোঁ এখন কেৰাহী আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ মিঠাতেল। এয়া পৰিমাণখিনি বাৰু মই স্ক্ৰীনত দি দিম। আৰু এয়া দিলোঁ মই ধনিয়া, জিৰা আৰু এতিয়া পিঁয়াজটো দি দিলোঁ ইয়াত। তেল 50 ml মান লৈছিলোঁ আৰু লগতে ইয়াত দি দিলোঁ শুকান জলকীয়া, তেজপাত, লং, ডালচেনি, ইলাচি সকলোখিনি। আপোনালোকে ইচ্ছা কৰিলে লং, ডালচেনি আৰু ইলাচি গুড়ি কৰিও দিব পাৰিব। এয়া মই লৰাই আছোঁ, মানে ফ্ৰাইও হৈ আছে। আৰু মোক লাগিব দৈ। এয়া মই ঘৰতে বনাই লোৱা দৈ, আৰু মই আপোনালোকক আগতেও কৈছোঁ যদি ঘৰতে বনোৱা দৈ ৰেচিপি লাগে তেনেহ'লে মোক ক'ব, মই ঘৰতে দৈ বনাই ৰাখোঁ আৰু প্ৰয়োজন হ'লে ব্যৱহাৰ কৰোঁ। এয়াও মই সবজিত দিম। এতিয়া এইখিনি ভালদৰে এটা ধুনীয়া গোন্ধ অহালৈকে আৰু পিঁয়াজখিনি এটা ধুনীয়া কালাৰ অহালৈকে ফ্ৰাই কৰিব লাগিব। নৰসিংহ পাতখিনি মই এতিয়া দি দিছোঁ, লগতে নহৰু আদা পেষ্টখিনিও দি দিলোঁ আৰু এইখিনিও এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। এইবাৰ মই এতিয়া অলপ মছলা ল'ম। এয়া লৈছোঁ ধনিয়া, ৰেড চিলি, মিট মছলা আৰু এয়া মই অকণমান পৰিমাণৰ লৈছোঁ, মানে আধা চামুচ মানৰ সমান। মই বাৰু লিখি দিয়ে দিম কিমান পৰিমাণ লৈছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই ল'ব লাগিব মছলা সিজালৈকে। আৰু এয়া দিলোঁ হালধি, তেলতে দি দিছোঁ গোটেইখিনি, যাতে ভালদৰে কঁঠালত লাগি যায়। এইবাৰ মই দৈখিনিও দি দিছোঁ। দৈ মই এই হেতাখন ব্যৱহাৰ কৰি 2 হেতা দিলোঁ আৰু এতিয়া দৈখিনিও মই ভালদৰে লৰাব লাগিব। এটা কথা মন কৰিব, মই ইয়াত কিন্তু নিমখ নাই দিয়া এতিয়ালৈকে। কিয় দিয়া নাই জানেনে? কাৰণ যদি নিমখ দিওঁ দৈখিনি ফাটি যাব, বেয়া লাগিব খাবলৈ, হয়নে? সেইকাৰণে মই নিমখ নাই দিয়া। দৈ আৰু গোটেই মছলাখিনি ভালদৰে যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে মই এইখিনি ভাজিম। আচলতে তেল বিৰিঙি উঠিব লাগিব আৰু তেল বিৰিঙি উঠালৈকে মই এইখিনি লৰাই থাকিব লাগিব। অলপ
তেল বিৰিঙি আহিলে দেখিছেনে সাইডে সাইডে আৰু সেই কাৰণে মই এতিয়া ইয়াত আলু আৰু কঁঠালখিনি যে বইল কৰি লৈছিলোঁ হেয়া মই ইয়াতে দি দিলোঁ আৰু মই এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ নিমখ কিন্তু নাই দিয়া দেই মই নিমখ এতিয়াহে ইয়াত ব্যৱহাৰ কৰিম ভালদৰে গুটেখিনি লৰাই হৈ গ'ল আৰু মই এতিয়া ইয়াত দিছোঁ নিমখ কঁঠালটো বইল কৰোঁতে মই যিহেতু নিমখ দিছিলোঁ আৰু কঁঠাল আৰু আলুত মানে নিমখ অলপ অলপ সোমাই গ'ল সেইকাৰণে মই বহুত বেছি নিমখ নাই দিয়া অকণমান নিমখে দিছোঁ যাতে মানে যিমান প্ৰয়োজন হয় সিমান আৰু মই এতিয়া ইয়াত দিলোঁ ঘি এচামুচ আৰু অকণমান জালুক গুড়ি যাতে টেষ্টটো ভাল হয় আৰু এয়া মোৰ ভালদৰে সিজি গ'ল আৰু মোৰ চব্জি ৰেডি হৈ গ'ল ক'ব পাৰি কঁঠাল চব্জি দেখিছেনে কালাৰটো বহুত ধুনীয়া হৈছে কাৰণ মই ইয়াত দৈ দিছোঁ আৰু দৈ দিয়াৰ কাৰণে খাবলৈও বহুত টেষ্টি হয় এতিয়া মই এইখিনি বাটি এটাত উলিয়াই লৈছোঁ আৰু এনেদৰে ইয়াতে ৰাখি দিছোঁ চাওকচোন কিমান ধুনীয়াকৈ সিজি গ'ল মোৰ কঁঠাল চব্জি এতিয়াও গৰম হৈয়ে আছে ধোঁৱাও ওলাই আছে চব্জিখিনিৰ পৰা দেখি বাৰু কাৰ খাওঁ খাওঁ লাগিছে কওকচোন সঁচাকৈ এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি হৈছিলে দৈ দিলে এনেও যিকোনো চব্জি খাবলৈ টেষ্টি হয় আপোনালোকেও এবাৰ এনেকুৱা ধৰণেৰে বনাই খাবচোন এটা নতুন ষ্টাইলত মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি নিশ্চয় জনাব আৰু এটা বস্তু মই যে সেইদিনাখন আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'টোত যেটো জলকীয়া ভিডিঅ' দিছিলোঁ যে আচাৰৰ বিজলকীয়াৰ তাত যে এটা লগতে এটা ক্লিপ লগাই দিছিলোঁ গাৰ্ডেনত কাম অহা মানে পোক ধৰা হেতু যেটো আছিলে মানে ফেৰমেন ট্ৰেপটো হেতু হ'ল এইটো আপোনালোকক মই কৈছিলোঁ পোকখিনি যেতিয়া সোমাব মই দেখাম বুলি আৰু এয়া সেইকাৰণে মই আপোনালোকক দেখুৱাবলৈ এটা ভিডিঅ' ক্লিপ ইয়াতে লগাই দিছোঁ আৰু ফটো দিছিলোঁ সেইদিনাখন কিন্তু ভালদৰে নাহিলে চাওকচোন কিমানখিনি পোক লাগিছে আৰু এইটো অনাৰ পৰা মোৰ মানে শাক পাচলি ঘৰত হোৱা যিখিনি শাক পাচলি ভালদৰে হৈছে কাৰণ এই পোকখিনি ইয়াত লাগি গৈছে আৰু বহুতখিনি পোক প্ৰতিদিনে এনেদৰে লাগিব আৰু আপুনি বহুতখিনি সকাহ পাব এই পোকবিধৰ পৰা নিশ্চয় এবাৰ এইটো পাৰ্চেল কিনিব ফেৰমেন ট্ৰেপটো আপোনালোকক মই লিংক দি দিম আৰু আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া সকলো নটিফিকেশ্যন আপুনি পোনপ্ৰথমে পায় আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে নমস্কাৰ